2.3 কিমান আছিলে কুৱেশ্যনটো 1 ৰ 5 হৈ গ'ল কি দিছে px টো কিমান দিছে x to the power 6 plus 3x square plus 10 আৰু gx টো কিমান আছে x cube x cube plus 1 ঠিক আছে এইটোক ডিভাইড কৰিব লাগিব তে আমি এইটো মেথডত লৈ যাওঁ কাৰণ ভাগফল ভাগে উলিয়াবলৈ লং মেথডটোৱে কৰিব লাগিব ডিভিজনেল মেথড plus 1 এটা কিমান আছে x to the power 6 plus 3x square plus 10 ঠিক আছে x এর এতিয়া কিমান আছে 6 আছে ইয়াত 3 আছে তো আমি কেইবাৰ দিম 3 বাৰ দিম কিউব তেতে 6 হ'ব তে ইয়াৰ সাইনবোৰ কি হৈ যায় চেঞ্জ হৈ যায় তে এটোৰ লগত কি হ'ব এটো কাটি গল বুলিয়ে ধৰিম আমি কাটি দিছো কাৰণ দেখিবলৈ সুবিধা হ'ব তে x এর x কিউব আহিব তো প্লাস x কিউব তো মই এপিনে সাইডত লিখিলো যোনটো হৈ যাব মাইনাস x কিউব সাইন চেঞ্জ হ'ব তেতিয়া আকৌ ষ্টাৰ্টিং হ'ব কৰিবলৈ এতিয়া প্ৰথমে এটো আহি যাব মাইনাস x কিউব আগত বহুন তাৰপিছত প্লাস 3x স্কয়ার প্লাস 10 তা প্লাসে মাইনাসে মাইনাস আমি মিলাই লম x কিউবৰে কেইবাৰ দিবলৈ x কিউব এবাৰ দিলে হৈ যায় x কিউব আহি যায় হয় নাই তো এটো হৈ গল প্লাস যোনটো আমাৰ কাটি গৈছে বুলি ধৰিব তো 1 গুণ 1 এটা 1 টো কত বহিব ইয়াত বহিব মাইনাসে প্লাসে মাইনাস যোনটো হৈ যাব প্লাস আৰু 1 গুণ 1 তো এই দুটা প্লাসৰ আছে তো এটো হৈ যাব প্লাস 11 আৰু ওপৰ পৰা নামিব 3x স্কয়ার প্লাসত কিন্তু এতিয়া চাব লাগিব ইয়াতো x কিউব আছে x স্কয়ার ডিভাইড যাব জানো না যায় তো গতিকে এতিয়া আমাৰ ৰিমাইন্ডাৰ হ'ব এটো তে আমাৰ qx যোনটো আমি কোৱেশ্চন পালো এটো কিমান হল মানে ভাগফলটো -1 x কিউব -1 আৰু rx যোনটো ৰিমাইন্ডাৰ আছিল হেতু হ'ব 3x স্কয়ার + 11